বহুত ডাঙৰ ডাঙৰ সপোন আছিল। হাতে হাত ধৰি দুয়োজনে একেলগে ফুৰাৰ ৱাদা কৰিছিলোঁ। কিন্তু সেই মানুহজন আজি সলনি হৈ গ'ল। অকল তুমিয়ে সলনি কৰিব নোৱাৰিলা। ইমান ডাঙৰ ডাঙৰ স্মৃতিবোৰ সৰু সৰু কৰি গলা। মনে কয় দুয়োজনৰ মাজত একোৱেই নাছিল। আৰু আজিকালি তুমি চাইলেণ্ট মুডত কান্দি কান্দি গাৰু তিতোৱা। তুমি কি এইটো নাজানা? তোমাৰ কান্দা চাউণ্ড সেইজনৰ কাণত নপৰে, যাৰ কাৰণে কান্দি কোনো লাভ নাই। কৈছিলো নহয়, সঁচা ভাল পোৱাত কাৰো পাৰ্মানেণ্ট ব্ৰেকআপ নাথাকে, তাকে মাতো খন্তেকীয়া বিৰতি। অকল ধন কমোৱাৰ কাৰণে যোনে তোমাক সত্য ভাল পায় সি তোমাক কেতিয়াও এৰি নাযায়। যদি যায় তেনেহ'লে সি তোমাৰ কেতিয়াও নাছিল। আৰু তোমাৰ ক'ব লাগিব, আই ডোণ্ট কেয়াৰ, প্লিজ মুভ অন। হ'ব পাৰে আজি তুমি পাহৰিব নোৱাৰি বহু ইম'চনেল ভিডিঅ' পোষ্ট শ্বেয়াৰ কৰিছা, কিন্তু তুমি এইটো জানা সি তাৰ লাইফত বহুত হেপ্পী আছে। সি তোমাৰ লাইফৰ পৰা আঁতৰি গৈ হেপ্পী থাকে তেন্তে চ' হোৱাই নট ইউ প্লিজ মুভ অন এণ্ড চে আই ডোণ্ট কেয়াৰ। চোৱা, সি তোমাৰ লাইফত কোনো অক্সিজেন নাছিল, যাৰ কাৰণে তুমি জীৱ নোৱাৰিবা, তুমি জীয়াই থাকিব নোৱাৰিবা। অ'কে, তেনেহ'লে কথা একো নাই। কথা এটা কোৱাচোন, সি যেতিয়া তোমাৰ লাইফত নাছিলে তুমি এনেকুৱা আনহেপি আছিলানে? অফক'ৰ্চ নট। কিন্তু তুমি বহুত হেপ্পী আছিলা। সি আঁতৰি যোৱা পিছত ইম'চনেল হৈছা যে হোৱাই? নিজকে প্ৰশ্ন কৰা। তোমাৰ লাইফ এখন ফুলৰ বাগিচাৰ নিচিনা। সেই বাগিচাৰ পৰা এটি মাত্ৰ ফুল নাইকিয়া হৈ গৈছে, আৰু তাৰ কাৰণে তোমাৰ জীৱনটো তুমি ধ্বংস কৰিব নোৱাৰা। শুনা, এটা লজিকেল কথা কওঁ। হ'ব পাৰে তুমি তাক পাহৰিব নোৱাৰি নিজৰ লাইফ ধ্বংস কৰি দিছা, কিন্তু অলপমান ভাবিছিলানে তাক কেতিয়াবা যদি দেখা কি কৰিবা? সি ভাবিব তুমি তাক পাহৰি যোৱা বা এৰি দিয়া। তোমাৰ লাইফ বেষ্ট ডিভিজন আছিল, যাৰ তুমি আৰু তুমি যদি তোমাৰ লাইফটো নতুনকৈ গঢ়ি তোলা, ইন ফিউচাৰ সি ভাবিব অথবা আফচোচ কৰিব। তাক পাহৰি যোৱাটো তোমাৰ আটাইতকৈ ডাঙৰ ভুল। সেইকাৰণে তুমি নিজৰ জীৱনটো নতুনকৈ অথবা তাক দেখাই দিয়া তুমিও মুভ অন কৰিব পাৰা। ভাল পোৱা প্ৰয়োজন হ'লে তুমি তোমাৰ মাৰ ওচৰত যোৱা, তাইক সাৱটি ধৰা আৰু কোৱা আই লাভ ইউ মম। আৰু তাৰপিছত চোৱা, তুমি যি আনন্দ পাবা সেই আনন্দ পৃথিৱীৰ ক'তো বিচাৰি নোপোৱা। সেইকাৰণে নিজৰ মা বাবাক বা মা দেউতাক ভাল পাবলৈ শিকা। বয়ফ্ৰেণ্ডক নহয়, যাক লৈ সকলোৱে খেল ধেমালি নিচিনা ভাবে। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। টাৰ্গেট ৰাখিছোঁ 200 লাইকৰ।